গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল সৌৰভ গগৈ ট্ৰেভেলিং ব্লগ। আৰু মই আছোঁ বৰ্তমান ধুবুৰী জিলাৰ বগৰীবাৰী আছোঁ। আৰু মানে মই ইয়ালৈ আহিছিলোঁ চাইকেল লৈ, আৰু মোৰ লগত এজন আহিছিলে, তেওঁ মানে বিশেষ কাম আছে, সেইটো কাৰণে ঘৰত গুচি গ'ল মানে কালি। আৰু এতিয়া আপোনালোকক এডোখৰ ঠাই দেখাবলৈ গৈছোঁ, তো আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু এতিয়া বুম ঠাইডোখৰত লৈ গৈছোঁ আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকক। আৰু এই ঠাইডোখৰ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত ক'বচোন। এতিয়া প্ৰথমে ধুবুৰী এটা ফেমাছ মন্দিৰ চাব যাম, তাৰপিছত আপোনালোকক বুম ঠাইডোখৰত লৈ যাম, তো আপোনালোকে ভিডিঅ'টো চাই থাকক। এইটো হৈছে মহামায়া মন্দিৰ, আৰু এতিয়া ভিতৰত সোমাই যাম। আৰু এইবিলাক কিবা পুৰণা শিল হয়, মানে ইয়াত সংৰক্ষণ কৰি থৈছে, আৰু এইবোৰ মন্দিৰ আছে। আৰু এইফালে দেখিছে কিবা এইটো কুঁৱাৰ এটা আছে, এতিয়া ৰ'ব চাওঁ। এই মোবাইল কিৰিব, এইটো চাওক বহুত পুৰণা হৈ গৈছে, সেইটো কাৰণে ইয়াত এইবোৰ ঘাঁহ চাহ গজি গৈছে, বন চন। আৰু এইটোৱে হৈছে মেইন মন্দিৰটো, মহামায়া মন্দিৰ। কিবা কাম চলি আছে, এইবোৰ এই বস্তু কিবা বনাই আছে এইবোৰ। আৰু গাইজ আজি মানে বতৰটো বহুত বেয়া, মানে বৰষুণ দিছিলে ৰাতিপুৱা, সেইটো কাৰণে পিছল হৈছে, ভিতৰত যাব নোৱাৰিম চাগে এতিয়া। আৰু এইফালেও দেখিছে কাম চলি আছে। আৰু ইয়াত এই বান্দৰবোৰৰ পৰা কিন্তু বহুত সাৱধান, মানে মানুহৰ মোবাইল লৈ থকা দেখিলে হাতৰ পৰা থাপ মাৰি লৈ যায়। আৰু ইয়াত লিখা আছে কিবা 1980 কি ধৰিব পৰা নাই ভালকৈ এইটো। আৰু ইয়াৰ স্মৃতিৰ উদ্দেশ্য পিতৃ বিমল চন্দ্ৰ চৌধুৰী, জন্ম 1905 চনত। আৰু ইয়াৰ বিষয়ে আপোনালোকে গুগলত চাৰ্চ কৰিলে পাই যাব ভালকৈ ফুল হিষ্টৰীটো। আৰু গাইজ এইফালে চাওক, মোৰ পাছফালে যে আছে গাইজ, এই ঠাইডোখৰ মানে হৈছে যেতিয়া কোনোবা মানুহে মন্দিৰত কিবা বস্তু দান দিয়ে, মানে এই পাঠা কিবা পাৰ এনেকুৱাবোৰ, মানে তেতিয়া ইয়াত এইবোৰ বলি দিয়া হয় মানে। তো গাইজ এতিয়া আমি মহামায়া মন্দিৰ চালোঁ, এইফালে মোৰ পিছফালে। আৰু এতিয়া ব'লক বেলেগ এডোখৰ ঠাইত লৈ গৈছোঁ আপোনালোকক। আৰু এখেত হৈছে মুক্তিযোদ্ধা বিশ্ব মহাবীৰ চিলাৰায়, দেখিছে আপোনালোকে, চেলুট। তো এতিয়া এফালে সোমাতে গ'লে পাম চানঘাট, আৰু এফালে গ'লে পাম আকৌ মহামায়া মন্দিৰ। এতিয়া এফালে ব'লক জল্দি যাওঁ। মানে এতিয়া বৰষুণটো কমিলে, কিন্তু বেলিও ডুবিব হ'ল। যদি কেনেবাকৈ বৰষুণ দি দিবলৈ হয়, ভিডিঅ' চাব আৰু। আৰু এই মন্দিৰটোত সোমাবৰ কাৰণে মানে দুখন গেট আছে, এখন এইফালে ওপৰত উঠি আহিব লাগে, অলপ ওখ হয় মানে। আৰু এইফালে চাওক আপোনালোকে, ইয়াত মানে এখন ধুনীয়া ঠাই আছে, আৰু এইটো মানে কিবা পিকনিক প্লেচ টাইপৰ, মানে অলপ পিকনিক চিকনিক খাব পাৰে মানুহে। আৰু এইফালে দেখিছে সেইফালে ঘৰকেইটা, সেইফালে মানে এখন গেট আছে, আৰু ছেকেণ্ড এখন গেট, এইখন তলেদি যাব লাগে এনেকৈ। আৰু এই মন্দিৰটোৰ নাম হৈছে শ্ৰী শ্ৰী মহামায়া স্নানঘাট মন্দিৰ, আৰু স্থাপিত কৰা হৈছিল 10ম শতিকাৰ শেষ ভাগত, আৰু পুনৰ স্থাপিত কৰা হৈছিল 1993 চনত। তো এতিয়া ভিতৰত সোমাই যাম আমি। আৰু এই ঠাইডোখৰ চাওক গাইছ আপোনালোকে, কি আল্টিমেট লাগিছে। আৰু ইয়াত লিখা আছে পৃথিৱীৰ বজাৰত সুখ কিনিব পোৱা যায়, কিন্তু শান্তি কিনিব পৰা নাযায়। মজা। চেণ্ডেলযোৰ খুলি ল'লোঁ গাইছ, মানে আপোনালোক আহিলেও এনেকৈ জোতা চেণ্ডেলবোৰ খুলি আহিব। এইবোৰ বান্দৰবোৰ কিবা মিটিং পাতি আছে মানে সিহঁতি। कौन है ये लोग? कहां से आते हैं? তো গাইছ এই ঠাইখিনি মানে বহুত চাবলগীয়া ঠাই হয়। এইফালে চাওক আপোনালোকে হনুমানৰ মূৰ্তি, আৰু এইফালে এইটো অজগৰ সাপ। আৰু এই সাপডাল চাওক গাইছ, কিমান ডাঙৰকৈ বনাইছে দেখিছে আপোনালোকে। তো এতিয়া আমি ভিতৰত যাবলৈ চেষ্টা কৰিম, সাপটোৰ ভিতৰত মানে যাব পাৰিম। ভিতৰত সোমাই যোৱা সাপটো, আপোনালোক আহক। তো এতিয়া মই ভিতৰত সোমাই আহিলোঁ। এইফালে চাওক, কি এইটো বেউলা লখিন্দৰ, তলত কিবা এইবোৰ আৰ্ট কৰা আছে। আৰু এইফালে চাওক নেতা ধুবুনী ঘাট, মানে ধুবুৰী নামটো য'ৰ পৰা উৎপত্তি হ'ল তাৰ পৰা মানে এইটো দিয়া আছে নামটো, আৰু তলত তাৰ ছবি অঁকা আছে মানে। এইটো বহুত ডাঙৰ হয় চাপটো, গ মাৰিছে ন। এইবোৰ চব ঐতিহাসিক বস্তুৰ বিষয়ে মানে ইয়াতে লিখা আছে চব। আৰু গাইজ এই দৰ্জাখন কিবা এৰোপ্লেনৰ দৰ্জা নিচিনা লাগিছে, মানে তাত থাকে যে সেই তেনেকুৱা টাইপত ছেম লাগিছে গাইজ। আৰু ইয়াৰ ভিতৰত আছে এইটো মানসা মন্দিৰ, কৃষ্ণ। এতিয়া বাহিৰত যাম অলপ। গাইজ এতিয়া আমি সাপটোৰ ভিতৰৰ পৰা ওলাই আহিলোঁ, আৰু এতিয়া এফালে যাওঁ বাহিৰৰ ফালে, আপোনালোকক দেখাম। মোৰ লগত আছে এতিয়া দাদা আছে। আপোনাৰ 1993 এইটো হৈছিল, তাতে লিখা আছে গেটত। আৰু এইটো চব এইটো আৰ্টিফিচিয়েল হয়, মানে চব মানে যিবোৰ বস্তু আপোনালোকে চাই আছে চব আৰ্টিফিচিয়েল হয়। এই সাপটো, এই মূৰ্তিটো,
হনুমান যি মূৰ্তিটো আৰু তোমাৰ চব আৰ্টিফিচিয়েল অঁ এইটো আৰ্টিফিচিয়েল प्यार हो गया जानवर से प्यार हो गया नहीं এই গছটো এইটো আৰ্টিফিচিয়েল হয় এইটো মানে এইটো মানে অলপ হেৰি বনাইছে আপোনাৰ এই শিল চিমেণ্ট চব মানে বালি চিমেণ্ট আৰু মানে পাথৰ দিছে কিবা কিবি মানে চিমেণ্টৰ আৰু মানে আৰ্টিফিচিয়েল মানে বস্তুটো মানে নেচাৰেল নহয় মানে নেচাৰেল নহয় মানুহে নিজে বনোৱা। মানে ইয়াতে মোবাইলত চালে গম নাপাব কিন্তু তুমিতো চাই আছা না তুমিতো গম পাই আছা গছজোপা দেখাত কিন্তু ইটা চিমেণ্ট বালি দি বনোৱা যেন লগা নাই পূৰা নেচাৰেল নেচাৰেল লাগিছে অৰিজিনেল যেন লাগিছে একদম আৰু এইবিলাক চৰাই বনাইছে এনেকৈ চৰাইটো এনেকৈ পকাই দি বনাইছে এনেকৈ আৰু মানে এই গছজোপাত পূৰা এইবোৰ যিবোৰ পাতবোৰ মানে পাতবিলাকো একেই এনেকৈ পকাই বনাইছে চব তো গাইছ এতিয়া মানে মই ভিতৰত সোমাই যাম এই গাইছ গোটেই আন্ধাৰ মানে ভিতৰত এটা মন্দিৰ আছিলে মানে এতিয়া দৰ্জাখন তলা নমৰা আছে এতিয়া চাব নোৱাৰিম চাগে এই গাইছ বাহিৰত যাওঁ মানে কিবা উশাহ নোপোৱা যেন লাগিছে বাহিৰত অঁ গাইছ এতিয়া বাহিৰত ওলাই আহিলোঁ আৰু সেইখন হৈছে টিপকাই আৰু এই টিপকাই নৈ পাৰতে আছে মহামায়া মন্দিৰ আৰু স্নানঘাট মন্দিৰ আৰু এইটো চাওক পৃথিৱী বিখ্যাত এশিঙীয়া গড় আৰু ইয়াত বনাই থৈছে এনেকৈ এইফালে বান্দৰ আছে আৰু ইয়াত মানে প্ৰত্যেকটো বস্তু আৰ্টিফিচিয়েল এইবোৰ দেখিছে বাঘ আৰু ইয়াত জোতা চেণ্ডেল লৈ সোমাব নোৱাৰিব মানে এই ভিতৰতে মানে এটা মন্দিৰ আছে হাই ব্ৰ কি দেখিলা কেনেকুৱা লাগিছে মজা মজা না মানে লাইফত ফাৰ্ষ্ট টাইম দেখিছোঁ এনেকুৱা জেগা আৰু এইফালে দেখিছে এইটো এটা কাছ আছে মানে এতিয়া কাছটোৰ ভিতৰত মই সোমাবলৈ চেষ্টা কৰিম আৰু গাইছ ইয়াত মানে প্ৰত্যেকটো এনেকুৱা মূৰ্তিৰ ভিতৰতে পকাই বনোৱা আৰু ইয়াত মানে মন্দিৰ আছে আৰু এইবিলাক চব মহে যুঁজি থকা টাইপৰ লাগিছে কিন্তু এইটো নহয় এইটো আৰ্টিফিচিয়েল হয় মানে আৰু আপোনালোকেও আহিব ইয়ালৈ ধুবুৰী মহামায়ালৈ মানে ইয়াত মানে বহুত চাবলগীয়া বস্তু আছে আৰু গাইছ এতিয়া আমি মন্দিৰৰ পৰা ওলাই আহিলোঁ আৰু এই দোকানবিলাকৰ ষ্টাইল চাওক না গাইছ তো গাইছ আমি এতিয়া মহামায়া মন্দিৰ চালোঁ আৰু স্নানঘাট চালোঁ এতিয়া আমি ঘৰলৈ গৈ আছোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিলে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব আৰু নতুনকৈ চাই থকা সকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই কৰিব এই হ'ব তাৰপৰা আজিলৈ বাই বাই আৰু নেক্সট ভিডিঅ' আহি আছে এতিয়া মানে ঘৰত যাম মানে কালি ঘৰত যাম এতিয়া ধুবুৰীত আছোঁ তো জল্দি নতুন ভিডিঅ' আহি আছে তো আপোনালোকে চাই থাকিব আজিলৈ বাই বাই থেংক ইউ